নমস্কাৰ, মই দেৱাশিষ গগৈ। মোৰ ইউটিউব চেনেল দেৱাশিষ ব্লগ এণ্ড ফিছ ফাৰ্মে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা মই নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি মই দেখুৱাম ৰৌ আৰু মালি মাছৰ ওপৰত আমি কেনেকৈ ব্ৰিডিং কৰোঁ আৰু কেনেকৈ আমি মাছৰ বেজী দিওঁ, সেই বিষয়ে আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আমি এতিয়া এইটো ব্ৰিডিং পুলত আমি ৰৌ আৰু মালি মাছ ধৰি ৰখা হৈছে আৰু ইয়াত যথেষ্ট ৰৌ মাছ আৰু মালি মাছ ধৰি থৈছোঁ আমি। বিশেষকৈ আমি ইয়াত 35-40 কেজিমান ৰৌ আৰু মালি মাছ ধৰি ৰখা হৈছে আৰু সেই ৰৌ আৰু মালি মাছে আমি আজি ইনজেকশ্যন দিম, মাছৰ ব্ৰিডিং কৰিম। আৰু এইটো ব্ৰিডিং পুলত আমি সেই আটাইবোৰ মাছ এনেকৈ ধৰি ৰাখিছোঁ আৰু ইয়াৰ পৰা আমি প্ৰতিজনী মাছ আমি চাম কিমান মেচিঅ' হৈছে, কিমান মানে মাছৰ কণী আছে, সেই অনুপাতে আমি এজনীকৈ মাছ আমি বেজী দিম। আৰু বিশেষকৈ ৰৌ মাছ আজি বেছি দিম বেজী, আৰু লগতে মালি মাছ দিম। আৰু ইয়াত বহুত মানে ডাঙৰ চাইজৰ ৰৌ মাছ আছে আৰু মালি মাছ আছে। এয়া আপোনালোকে দেখিবলৈ পাইছে, এইটো হ'ল ব্ৰিডিং পুল। ব্ৰিডিং পুলতে আমি আজি বেজী দিম আৰু এই ব্ৰিডিং পুলৰ পৰা আমি সকলো মাছ ইয়াৰ পৰা ধৰি লৈ এজনীকৈ মাছটো চাই পানি আমি বেজী দিম। আৰু আপোনালোকক আজি দেখুৱাম এই ৰৌ মাছে কিমান কণী পাৰিলে বা মালি মাছে কিমান কণী পাৰিলে আৰু সেই মাছৰ ব্ৰিডিং কৰাৰ পিছত কণীবোৰ দেখিবলৈ কেনেকুৱা, সেইটো আপোনালোকক দেখুৱাম। আৰু কণীবোৰ কেনেকৈ প্ৰতি পোৱালি ওলায় আৰু পোৱালিটো অকণমানিতে কেনেকুৱা হয়, সেই বিষয়ে আপোনালোকক আজি অলপমান জনাম। এয়া ৰৌ মাছ, আমি এতিয়া ৰৌ মাছ ধৰা হৈ গ'ল। আমি এতিয়া ৰৌ মাছটো চাই পিনি এতিয়া আমি ইনজেকশ্যন দিম। এয়া ইনজেকশ্যন দিছোঁ আমি ৰৌ মাছৰ। সেইটো মতা ৰৌ মাছ, সেইকাৰণে আমি ইয়াত জোখমতে আমি ইনজেকশ্যন দিম। এনেকৈ আমি ইনজেকশ্যন দিওঁ আৰু এই ইনজেকশ্যনটো আমি যিটো ইনজেকশ্যন দিওঁ আমি সেইটো অভাৰ প্ৰিণ্ট বুলি কয়, সেইটো বাহিৰৰ পৰা আহে, সেইটো অৰ্ডাৰ দিয়া হয়। অৰ্ডাৰ দিয়া মতে সেই ইনজেকশ্যনটো আমি মাছৰ ওপৰত ইউজ কৰোঁ। এজনী মাইকী মাছ হয়, সেইকাৰণে আমি ইনজেকশ্যনটো অলপ হিচাপমতে দিব লাগিব, তেতিয়াহে মানে ভালকৈ মাছজনীয়ে কণী পাৰিব। আৰু এনেকৈ আমি সকলো মাছবোৰ বেজী দিওঁ। এয়া আপোনালোকে চাই থাকক, আমি এনেকৈ বেজী দিওঁ আৰু এনেকৈ আমি বেজী দি কণী পৰাই পোৱালি জগাওঁ। এজনী কলীয়া জৰা অৰ্থাৎ মালি মাছ, এজনী মালি মাছ আমি দিছোঁ বেজী। এনেকৈ আমি বেজী দিয়া হৈ গ'ল। আমি ৰাতি এনেকৈ সেই ব্ৰিডিং পুলত শ্বাৱাৰ দি থ'ব লাগিব, যাতে পানীটো চলাচল হৈ যাব আৰু পানীটো স্পীড কাৰেণ্ট দিব লাগিব, যাতে পানীটো সোঁত বলে আৰু এই সোঁতৰ ফলতে মাছে কণীটো পাৰে। আৰু এনেকৈ কণীটো পৰাৰ পিছত এনেকুৱা ডাঙৰ মোনাৰ ভিতৰলৈ, এনেকুৱা পানীৰ তলেদি পাইপেদি মোনাৰ ভিতৰলৈ কণীখিনি গুচি আহে আৰু সেই কণীখিনি ধৰি পানি আমি যিটো আমাৰ ছাইডত আছে হেটচিং পুল, সেই হেটচিং পুলত আমি এইটো এনেকৈ আঁঠুৱা তৰি থোৱা হৈছে। সেই আঁঠুৱা তৰাৰ পিছত আমি কণীখিনি ইয়াত দি দিম আৰু এই ৰাতিপুৱা আমি কণীখিনি আমি এনেকৈ ধৰিলোঁ। আমি যথেষ্ট আজি কণী পাৰিছে মাছে আৰু ইয়াত ৰৌ আৰু মালি মাছৰ কণী আছে। আৰু আপোনালোকে হয়তো মাছৰ কণী বহুতে দেখিছে, কিন্তু ইনজেকশ্যন বা ব্ৰিডিং কৰাৰ ফলত যিটো মাছৰ কণী হয় সেইটো বহুতে দেখা নাই। এয়া চাওক আপোনালোকে, বহুত ধুনীয়া দেখিবলৈ আৰু দেখিবলৈ বহুত মানে মৰম লগা। আপোনালোকে যদি আমাৰ ফাৰ্মলৈ আহে বা ভাল হেচাৰি থকা ফাৰ্মলৈ যায়, তেতিয়া হয়তো এনেকুৱা কণী দেখিবলৈ পাব আপুনি। আৰু আপোনালোকে
এতিয়া মই আপোনালোকৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এই কণী দেখুৱাইছোঁ। আপোনালোকে যেতিয়া ৰিয়েলি নিজৰ সন্মুখত যেতিয়া এই কণীবোৰ দেখিব তেতিয়া আপোনালোকে বহুত আচৰিত হ'ব আৰু দেখি বহুত ভাল লাগিব। আৰু এই ৰৌ আৰু মালি মাছৰ কণী হয়। আজি বহুত কণী পাৰিলে মাছে আৰু এই হেচিঙতে আমি এই কণীবোৰ দি দিয়া হৈছে আৰু 24 ঘণ্টা ইয়াত প্ৰেছাৰ দিব লাগিব, পানী সুত দিব লাগিব, তেতিয়াহে পোৱালিটো ভালমতে জগিব। আৰু যদি প্ৰেছাৰ দিয়া নহয় তেতিয়া কণীখিনি বেয়া হৈ যাব বা ঘোলা হৈ যাব। সেইবাবে আমি 24 ঘণ্টা ইয়াত মটৰ কানেকশ্যন দি পানীটো দি থাকিব লাগিব। এয়া চাওক মাছৰ কণী দেখিবলৈ কিমান ধুনীয়া, চাওক আপোনালোকে। ইয়াত ৰৌ আৰু মালি মাছৰ কণী হয় এইবোৰ। আমি এই কণীবোৰ ইয়াতে ঢালি দিছোঁ হেচিং পুলতে, আৰু হেচিং পুলতে পোৱালিটো জগিব। বহুত ভাল চাইজৰ আজি কণী হয় এইবোৰ, আৰু বহুত উন্নত জাতৰ মাছৰ পৰা কৰাৰ কাৰণে বহুত ভাল আমি ৰিজাল্ট পাইছোঁ। আৰু যথেষ্ট সকলো মাছে কণী পাৰিছে। আৰু এইটো অভাৰ পানীটো ভিতৰেদি পাইপৰ তলেদি গুচি গৈছেগৈ। এইটো চাওক আপুনি পানীটো ৰাউণ্ড দি ৰাউণ্ড ঘূৰি থাকিব লাগিব, তেতিয়াহে মানে পোৱালিটো ভালমতে জগিব। এনেকৈ আমি মাছৰ বেজী দিওঁ আৰু বেজী দিয়াৰ পিছত কণী পৰাই পোৱালিটো জগোৱাওঁ। এইবোৰ হেচিং পুলত আমি কেতিয়াবা ইউজ কৰোঁ। এইবোৰ চাওক আপোনালোকে। এতিয়া লাহে লাহে মাছৰ যিটো কণী সেইটো লাহে লাহে নেচ মাৰিবলৈ আৰম্ভ কৰিব। নেচ মৰাৰ পিছত নিজে নিজে ফুটি পোৱালিটো জগি যাব। আপোনালোকে ভালকৈ অনুমান কৰিব, কিছুমান হয়তো পোৱালীয়ে নেচ মাৰিব এতিয়া। এয়া চাওক মই হাতত লৈ দেখুৱাইছোঁ আপোনালোকক কণীবোৰ। এইবোৰ চাওক কিমান ধুনীয়া দেখিবলৈ। আপোনালোকে ভালকৈ মন কৰক এই কণীবোৰে কেনেকৈ কিছুমান পোৱালিবোৰে নেচ মাৰিছে। আপোনালোকে ভালকৈ চাওক ভিডিঅ'টো। এয়া নেচ মাৰিছে কিছুমান পোৱালীয়ে, আৰু এনেকৈ নেচ মৰাৰ ফলতে কণীটো ফুটি পানি পোৱালিটো জগি যায়। আৰু এনেকৈ আমি মাছৰ বেজী দিওঁ। আৰু আজি বহুত সুন্দৰভাৱে কণী পাৰিলে, আৰু সুন্দৰভাৱে যাতে পোৱালিখিনি ভালমতে জগি ডাঙৰ হয় তাই কামনা কৰিছোঁ। আৰু আপোনালোকক জনাব পাই মই আজি সুখী হৈছোঁ। আজি বহুত নভবা ধৰণে আজি কণী পালোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদিহে আপোনালোক নতুন হয় তেতিয়া ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত মই আৰু নতুন নতুন মাছৰ ভিডিঅ' মাছৰ কথা লৈ আপোনালোকৰ মাজলৈ ভিডিঅ' দি থাকিব পাৰোঁ। ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।